লকডাউনৰ সময়ছোৱাত যাতে খাটি খোৱা জনসাধাৰণ ভোকত থাকিব নালাগে তাৰ বাবে চৰকাৰৰ লগতে ব্যৱস্থা গ্ৰহণ কৰিছে মানৱ দৰদী বিভিন্ন সংগঠন ব্যক্তি বিশেষে কেৰেলাৰ পৰা আহি স্বগৃহত আছুতীয়াকৈ থকা তৰাণী বৰকছাৰীৰ দুটাকৈ পৰিয়ালে খাদ্য সংকটত ভোগাৰ বিষয়ে জানিব পাৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে পৰিয়াল দুটাক খাদ্য সামগ্ৰী প্ৰদান কৰে তৰাণীতো বহুকেইটা অভাৱগ্ৰস্ত পৰিয়ালক আজি খাদ্য সামগ্ৰী প্ৰদান কৰে স্থানীয় একাংশ মানৱ দৰদী লোকে জামুগুৰিৰ চিপাহীবাৰী আৰু নাহৰজান বাগানতো আটছাৰ গোলাঘাট শাখাই বহুকেইটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে এই লকডাউন লৈ আজি প্ৰখা মানে গাঁৱৰ চুবুৰীয়া মানুহবিলাকৰ অলপ চলা দিন হাজিৰা কৰা মানুহবিলাকৰ অলপ অসুবিধা হোৱাৰ কাৰণে আমি নিজ মানে কেইঘৰ মিলি আমি তাকে খাদ্য যোগান ধৰা হৈছে আৰু খাদ্য যোগান ধৰি ইহঁতক ঘৰে ঘৰে খাদ্য বিলাই দিয়া হৈছে প্ৰশাসনৰ জৰিয়তে সমাজকৰ্মী বিতুপন শইকীয়ায়ো নিজৰ উৎপাদিত বহু পৰিমাণৰ খাদ্য শস্য ৰাইজৰ মাজত বিতৰণ কৰে আপুনিও সাৱধানতাৰ মাজত থাকি আৰ্তজনক সহযোগিতা আগবঢ়াওক কিন্তু সাৱধানতা অৱলম্বন কৰক সুৰক্ষিত থাকক